অসমৰ ছিংগাৰখিনি মাননিও বঢ়াই দিছে। জুবিন দাই ন্যায়ৰ কাৰণে কেলে এইবাৰ বিহু ফাংচন নকৰিলে নহয়নে? পাপন দাইতো কৈয়ে দিছে যে এইবাৰ বিহু ফাংচন আৰু নহ'ব, মই নকৰোঁ আৰু পৰিস্থিতি ভাল নহয়। চিধা চিধা ক'বলৈ গ'লে জুবিন দা নোহোৱা কাৰণত পাপন দাই বিহু ফাংচনে নকৰে। আৰু এইখিনি আমাৰ ছিংগাৰ আছে, মাননি একদম বহুত বঢ়াই দিছে। মাতক এতিয়া কাক কাক চাবলৈ মন আছে। জুবিন দাই ন্যায়ৰ কাৰণে, মই যদি ভুল কৰা নাই আৰু মোৰ ব্যক্তিগত এইটো কথা, জুবিন দাই ন্যায়ৰ কাৰণে বিহু ফাংচন নকৰিলেও হ'লহেঁতেন এবছৰ, আৰু আহিবলগীয়া বহুত বছৰ আপোনালোকে কৰি থাকক, কোনো ক'বলগীয়া নাই। এক বছৰ এটলিষ্ট প্ৰথমটো বহাগ বিহু জুবিন দা অবিহনে নকৰা হ'লে বহুত ভাল লাগিলেহেঁতেন। ন্যায়ৰ কাৰণে চব হতা পৰা লাগিছে, সকলো এজনে মানুহে মাননি। এইটো ক্ষেত্ৰত মই পাপন দাক বহুত ধন্যবাদ। আপুনি যে জুবিন দাক কৰি পিনে ন্যায়ৰ কাৰণে বিহু ফাংচন নকৰোঁ বুলি ক'লে। থেংক ইউ পাপন দা, জয় জুবিন দা। বিহু এবাৰ নোৱাৰিম কৰিব, এবাৰ এনেও পৰিস্থিতি পৰিৱেশো তেনেকুৱা, গতিকে আমি আঁতৰি দিওঁ নেকি, মানুহ আহিছে এইফালে। তো গতিকে এইবাৰ বিহুটো নহ'ব, কিন্তু এইটো কিবাকৈ মিলালোঁ আহি, কালি আজি যামগৈ। এতিয়া বৰ্তমান মুম্বাইতে আছে। মুম্বাইত নহয়, মানে ভাৰতবৰ্ষৰ মানে দুটামান জেগাত, মানে আমাৰ ভাৰতবৰ্ষতে হোৱা যথেষ্ট আছে কাম। ভাল পাবা এই বছৰটোত যিখিনি কাম আছে, যদি হ'বলৈ হৈ যায়, তাৰ কাৰণে গৈ আছোঁ। ইনফেক্ট এখন ডাঙৰ মিটিং আছে মোৰ, এটা মানে টাই আপ এটা হ'ব, কলাবৰেশ্যন, কিবা এটা নতুন জীৱনৰ এটা ধাৰা এটা কৰিবলৈ চেষ্টা এই বয়সত। গতিকে সেইটোৰ কাৰণে লাগি আছোঁ, সেইটো কাৰণে যাওঁগৈ। কামটো কৰি গৈ থাকিব লাগিব। গতিকে যেতিয়ালৈকে আছোঁ আৰু একো নাজানোৱে কামৰ বাহিৰে, সেইখিনিয়ে জানো। গতিকে কিবা এটা কৰিয়ে থাকোঁ অনবৰতে। ঠিক আছে।